ইমান যে সোৱাদ ঐ ৰবাব টেঙাখিনি আগতে কেনেকুৱা ৰবাব টেঙা খাওঁ ৰাতিপুৱা এটা খাওঁ আকৌ গধূলি মায়ে ভাত বাৰে সেইফালে এটা ৰবাব টেঙা খাওঁ আকৌ ৰাতি শুবৰ সময়ত গাৰুৰ তলত বগৰী লৈ লওঁ আমাৰ বাৰীতে আছিলে বগৰী এজোপা ইমান বালিয়া মিঠা বগৰীজোপা ভাত খাই উঠি শুই থাকোঁ বগৰী খাই থাকোঁ এবাৰ জানা আৰু দেই বিহু এটাত আমি বিহু মাৰি মানে 8 টকা পইচা পালোঁ তেতিয়া বিহু মাৰিবলৈ গ'লে 25 পইচা 50 পইচা তেনেকৈহে দিয়ে আৰু 8 টকাকৈ পৰিলে ভাগত সেই 8 টকা মানে কি তেঁতেলী লাডুকে খালোঁ ইমানটো তেঁতেলী লাডু দিয়ে দেই তেতিয়া দোকানত মানে পেকেট চেকেট নাই তেতিয়া লাডু চিষ্টেম 8 টকা তেঁতেলী লাডু খালোঁ তাৰ আগত মানে আমকলি 25টামান খাই ল'লোঁ খাই লোৱাৰ পিছত আৰু তাৰপিছত প্ৰসাদ খালোঁ গধূলি সময়ত মানুহে ঘৰত প্ৰসাদ দিলে প্ৰসাদো খাই ল'লোঁ খাই লৈ গধূলি আৰু 8টামান বজাৰ পৰা এনেকুৱা ডিচেণ্টেৰী হৈছে গোটেই ৰাতিটো মানে ডিচেণ্টেৰী পূৰা মানে ব্লাড ডিচেণ্টেৰী তাৰপিছত গাড়ী চাড়ী তেতিয়া পাবলৈ নাই কি কৰিলে আৰু মানে ককায়ে আমাৰ ওচৰতে মানে ট্ৰাক এখন আছিলে সেই ট্ৰাকতে উঠাই মানে চিভিললৈ লৈ গৈছে আৰু ডাক্তৰেও মানে আচৰিছে ইমানেই মানে ডিচেণ্টেৰী হৈছে তেতিয়া মোৰ এতিয়া মনত পৰে দেই সেই কথাবোৰ ইমানেই টেঙা এতিয়াও টেঙা খায়ে থাকোঁ মানে খুব ভাল পাওঁ টেঙা খাই আমি আমাৰ হৃদয়ে খাই ভাল পায় ন